খবৰ আপোনালোকৰ ভালনে বাৰু আশা কৰো সকলো ভালে আছে আমাৰো বৰ্তমান ভালে আজি হ'ল 9 নৱেম্বৰ আৰু এই 9 নৱেম্বৰ তাৰিখত মই আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ নতুনকৈ স্বাগতম জনাইছো আজি মোৰ ভিডিঅটো নাই ৰেচিপি বা নাই কোনো ব্লগ নহয় মই আজি আপোনালোকক থ্যাংক ইউ ক'বলৈহে মই ভিডিঅটো ষ্টাৰ্ট কৰিলো আজি 9 নৱেম্বৰ আৰু আজি মোৰ চেনেলত 1k সাবস্ক্রাইবার্স মানে কমপ্লিট হৈছে আৰু মোৰ কাৰণে বহুত এটা ডাঙৰ মানে খবৰ আৰু বহুত ভাল লাগিছে মোৰ মনটো আৰু আপোনালোকে যদি ইমানখিনি সাপোৰ্ট নকৰিলে হয় তেনেহলে মোৰ চেনেলটো 1k সাবস্ক্রাইবাৰ কেতিয়াও কমপ্লিট নহয় আৰু গোটেইখিনি ক্ৰেডিট আপোনালোকলৈ যায় সেইকাৰণে ভাবিলো সৰুকে এটা ভিডিঅ কৰি আপোনালোকক সকলোকে মই থ্যাংক ইউ কম সেইকাৰণে ভাবিলো ভিডিঅটো বনাও বুলি আৰু বহুত বহুত ধন্যবাদ মোক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ কাৰণে আৰু আগলৈকে যাতে এনেকৈ সাপোৰ্ট কৰি যায় আৰু মই ভাবিলো মোৰ ফালৰ পৰা আপোনালোকক ভাল ভাল ভিডিঅ দি যাম বুলি মই আপোনালোকক কথা দিছো আৰু এনেকৈ আগলৈ মোৰ চেনেলটো আগুৱাই লৈ গৈ থাকিব আৰু মৰম দি থাকিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মোৰ চেনেলটো কেতিয়াও কমপ্লিট হ'ব নোৱাৰে সেই আৰু সকলোকে মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে বহুত বহুত ধন্যবাদ আৰু মোৰ চেনেলটো এনেকৈ আগুৱাই লৈ যোৱাৰ কাৰণে আৰু আহিবলগীয়া ভিডিঅ'বোৰ এনেকৈ সাপোৰ্ট কৰি চাই গৈ থাকিব আৰু সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ দিছো আৰু যোনসকলে মোৰ চেনেলবোৰ এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ তেনেহ'লে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ভিডিঅ'টো সামৰিছো আৰু আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নমস্কাৰ